नंगौ बे समाव बिटिआर सरकारा जेरै खोथा थिग बेबायदिनो हानि जे मोनथाय बे मोनथायखौ होदों आरो गिबि खेबनि थाखाय बे समाव पर्बतजरा एरिया बा पर्बतजरा ओनसोलाव बे समाव 1245 जे नखरनि बे समाव हानि पाट्टा होनायखौ नुनो मोनो आरो गुबुन गुबुन हारि माहारिसाफोरनो बे समाव हानि जे फोरमान बिलाइ बेखौ होनाय होयै मोनसेखौ लानानै बे समाव गोनो गोथो जादोंमोन হয় সময়ত মই জানিবলৈ চেষ্টা কৰিম যে বহুখিনি কথা যে কোৱা গৈছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি দিয়া নাই মাটিৰ পাট্টা দিয়া নাই বলে আপোনাৰ অভিযোগ আনিছিল কিন্তু এবাৰ বিটিআৰ চৰকাৰে এই সময়ত আপোনাৰ মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে এই সময়ত মই জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো কি আছে হেলাল শিকদাৰ এটা আপোনাৰ পাই কেনে লাগিছে মোৰ এই মাটিখন পাই মোৰ বিৰাট ভাল লাগিছে ভাল লাগিছে প্ৰমোদ বড়ো কি কব ৰঞ্জিত বসুমতাৰী কি কব মই বিৰাট ভাল পাইছো আৰু যেবিলাক কাম আছে সেইবিলাক কাম যাতে কৰবা দেয় সেইটো মই ধন্যবাদ দিছো আগৰ সময়ত আপোনাৰ ইউটিউব পা নাছিল একো কোৱা নাই সেইবিলাক আগত চৰকাৰক মই একো কোৱা নাই সেইবিলাক কৰি মই একো কৰা নাই এতিয়া প্ৰমোদ বড়ো এতিয়া মোৰ কিটো সাকসেস কৰি দিলে মই বিৰাট ভাল পাইছো এইটো কিমান সময় যুঁজিছিল আপোনালোকৰ এইটো মাটিৰ পাট্টাৰ পাৱাৰ কাৰণে কিমান টাইম যুঁজিছিল মোটামুটি এক বছৰ মান হয় দিছিল এতিয়াহে পাইলো প্ৰমোদ বড়ো সময়ত আপোনালোকৰ যেতিয়া প্ৰমোদ বড়ো দি পাইল হাগ্ৰামা মহিলা যেতিয়া সময় আছিল এই সময়ত আপোনালোকে চেষ্টা কৰিছিল নেকি মাটিৰ পাট্টাৰ এতিয়া চেষ্টা কৰিছিল মই পোৱা নাই এতিয়াহে পাইলো এতিয়া পাই পিনি কিনে কিমান বিৰাট ভাল লাগিল কিমান জন পাইছে আপোনালোকৰ মই তাৰপিছত পাট্টাত মই একা পাইছো বেলেগ মানুহ নাই আৰু মই এলাই পাইছো কলে পাইছো আপোনাৰ কিমান বিঘা আছে আপোনাৰ মাটিটো কিমান মাটি মোৰ 1 বিঘা মাটি দিছে কি কব ধন্যবাদ দিছো সঁচাকে ক'ব লাগিব যে প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰে এই সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে মাটিৰ পাট্টাই এই সময়ত দিবলৈ সক্ষম হৈছে আৰু তেখেতৰ পৰা বহুখিনি কথা জানি ললো বহুত খুশি তেখেতসকলে যে প্ৰমোদ বড়োই যিখিনি মাটিৰ পাট্টা দিছে সেই কাৰণে বহুত খুশি বুলি তেখেতসকলে কৈছে মই জানিবলৈ চেষ্টা কৰি আপোনালোকে মাটিৰ পাট্টাটো পোৱা গ'ল কি কব সরকার কি কব আপনার প্রমোদ বড়ো সরকার এতিয়া গঠন কৰি আছে মাটিৰ পাট্টাটো আপোনালোকক দিলে খুশি কেনেকুৱা না আমি যি হোক আমার একটু আগতে যেটো মানে মাটিৰ পৰা আমি বঞ্চিত হৈছিল পাটাৰ পৰা যে আজি যেটো প্ৰমোদ বড়ো আহাৰ পিছতে আমি যেটো এটা আনন্দিত হৈছে যে আমি যে কি হ'ব নহ'ব আমাৰ যেটো এটা মাটি নাথাকিলে তো মানুহ আৰু কিবা এটা চৰকাৰৰ পৰা যেটো কিবা এটা পাটাৰ কিবা প্ৰদান নকৰিলে আমি এইটো বিষয়লৈ মানে এটা অশান্তি বা এটা আমি দুখিত হিচাপে আছিল কিন্তু আজি আমি ইমান আনন্দিত হৈছো যে আজি আমি যেটো মাটিৰ এটা মানে টাইটেল যেটো পাইছো আর কি এটো মানে এতিয়া আমি ক'ব বিচাৰো বা আমি ক'ব পাৰো যে এতিয়া আমি যি হোক এটো আমাৰ যেটো চৰকাৰে এতিয়া মানে প্ৰদান কৰিছে এটো আমাৰ আশাটো বহুত বাঢ়ি গৈছে তো এটো আগন্ত দিনত আমি আৰু এটো বাকি আৰু এনকাই কৰি আৰু বাকি যেটো আধুনিক কাম বিলাক আছে এটো ফিলফুল হ'ব আৰু এটা মানে কনফিডেন্ট আমাৰ এটো আছে যে আমি এতিয়া যি হোক এতিয়া আমি শান্তি ভাবে মানে থাকিব পাৰো বছৰ আপোনালোকে চেষ্টা কৰিছিল নেকি বিপিআৰৰ সময়ত আপোনালোকে চেষ্টা কৰিছিল নেকি মাটিৰ পাট্টাৰ কাৰণে হয় এটো কাৰণে আগতে চেষ্টা কৰিছিল তাৰ মানে এতিয়া আমি যেটো আগত মানে যেটো মাটিতে মানে আমি বসবাস কৰি আছিলো যে আমি যি হোক এটো মাটি হলে এটা নিজৰ নামত ৰেজিষ্ট্ৰেচন হ'ব লাগে নহলে যদি কেনেকুৱা যে চৰকাৰ আহিব বা পিছত কি হ'ব ইয়াৰ পৰা এভেকশন হ'ব না কি ধৰণ মানে তেনেকুৱা মানে কৰি বেলেগ ইয়াৰ পৰা কৰবা পলাই যাব লাগা হয় এইটো চিন্তা ভাৱনা কৰিছিল আগত যেটো তো কিন্তু এতিয়া মানে কনফিডেন্ট হিচাপত আমি ক'ব বিচাৰো যে এতিয়া মানে তেনেকুৱা মানে যেটো আমি থাকিছো আৰু এইটো এতিয়া মানে এইটোৰ পৰা আমি নিশ্চিতভাৱে মানে থাকিব পাৰো আৰু আগন্তুক দিনত আমি যেটো চৰকাৰে আমাক মানে এটো প্ৰদান কৰিছে আৰু আমি বহুত ডাঙৰ আশা
ৰাখিছো যে আৰু আমি বাকি যেটো আধুৰা কাম বিলাক মানে আগুৱাই যাব পাৰিম আৰু এটো আমি বহুত কাম বিলাক আমাৰ মানে হেল্পফুল হ'ব বুলি আমি আশা ৰাখিছো পইচা দিছিল নেকি আপোনাৰ ইটোৰ কামৰ কাৰণে পইচা দিয়া নাই তেনেকুৱা পইচা দিয়া খৰচ লৈছে নেকি আপনার যিখিনি আপনার মাটির পাতা এতিয়া দিয়া গল এইটো এই সময়ত আপনার রঞ্জিত বসুমতাৰী আপনার প্রমোদ বড়ো তেখেতসকলে কথা দিয়ে আপনার কথাটো রাখিছে হয় আমি যেটো আমাৰ গোৰ্খা যেটো সংগঠন আছে মানে ষ্টুডেন্ট ইউনিয়ন যেটো আছে তেখেতৰ পৰা আমি বহুত মেমোৰেন্ডাম আৰু যেটো আমাৰ মিটিং হয় সভা হয় তাত মানে আমি বহুত আগৰ মানে বহুত মোটামুটি আগৰ পৰাই মানে দি আছিল মানে মেমোৰেন্ডামটো যে আমি যেটো আমি পাব লগা পৰা বঞ্চিত আছো যে আমি এটো পাব লাগে বুলি এটো আমি বহুত মিটিংত সভাত মানে আমি মেমোৰেন্ডাম বিলাক দিছিল আৰু এই সময়ত মই তেখেতৰ পৰা বহুখিনি কথা জানি ললো তেখেতে আপোনাৰ মাটিৰ পাতা পাই পিনি এতিয়া বহুখিনি খুশিৰ কথাটো কৈছে তাৰ এতিয়া সময়ত ক'ব লাগিব যে বিটিআৰ চৰকাৰ আৰু বিটিআৰ কাৰ্যবাহী সদস্য তেখেত প্ৰমোদ বড়ো তেখেতে যেনেকৈ চেষ্টা কৰিছিল তেখেতে যেনেকৈ কথা কৈছে কথা দিয়াৰ ইচ্ছা তেখেতে কাম কৰিছে বুলি তেখেতসকলে কৈছে আৰু ইয়াৰ কামৰ কাৰণে তেখেতসকলে 1 টকা পইচা দিয়া নাই বুলি তেখেতসকলে কৈছে ঘুষ লোৱা নাই বুলি তেখেতসকলে কোৱাটো এই সময়ত দেখিবলৈ পাইছো